নমস্কাৰ সকলোকে আপোনালোকৰ আপোন চেনেল সময়বৈ ৰেখাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যদি ইউটিউবত চাই আছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুক পেজত চাই আছে তেনে পেজটো ফলো কৰি দিব আৰু মোক আগবাঢ়ি যাবলৈ সকাহ দিব আয়া যাবলৈ লৈছোঁ ঘৰলৈ মোৰ লগৰজনী বিয়া সম্পূৰ্ণ 8 মাহৰ পাছত যাবলৈ লৈছোঁ বতৰটো আজি বেয়া সেইকাৰণে ৰাস্তাতে মানুহৰ ঘৰত ফটককে সময় কাপোৰযোৰ হলাই ললোঁ যেটো বৰষুণ দি আছে গোটে বুকা এয়া নুমলীগড় ৰিফাইনাৰী এখন মেইন গেটখন নহয় বাৰু মেইন গেট এইখন ৰিফাইনাৰী গেট দুখন আছে নেকি এয়াৰ নুমলীগড় ৰিফাইনাৰী এইটো মেইন মানে গেটটো হয় যোনফালে সোমাই যায় তাৰপিছত সেইফালে তাৰ পৰা ওলাই আহিলোঁ আৰু জেগাখন ইমান ধুনীয়া লাগিছে দেখিছেনে বহুত দিনৰ মূৰত আহিছোঁ সেইকাৰণে অলপ বেলেগ লাগিছে আচলতে দেখিবলৈ এয়া বাবা থান পোৱা আগৰ মানে দৃশ্য এখন এয়া পুৰণা বাবা থান যোৱাখণ্ড নুমলীগড় বাবা থান সকলোৱে চিনি পায়ে এয়া যোৱাখণ্ড পুৰণা বাবা থান আৰু অলপ আগত গৈ পায় নতুন বাবা থান এয়া পুৰণা ভাগ সেই ভাগ আৰু এয়া এখন গেট হয় বহুত দূৰ সোমাই যাব লাগে গেটখনৰ পৰা বহুত ধুনীয়া কেতিয়াবা আহিলে ভিডিঅ' এটা দিম বাৰু আজি সকলো সম্ভৱ নহলে এয়া নুমলীগড় পালোহি এয়া বিখ্যাত বিহৰা বজাৰ ডাঙৰ বজাৰখন যেটো বিহৰা বজাৰ মানে সকলোৱে চিনি পায়ে আৰু গম পায় কিমান বিখ্যাত এয়া গৰু বজাৰ দেখিছেনে ইমানবোৰ গৰু মানুহে আনিছে কিছুমানে যদি আনিছে বিক্ৰী কৰিবলৈ কিছুমানে আকৌ কিনিবলৈ বহুত দূৰলৈকে লাইন লাগি আছে মানে ইমানেই ডাঙৰ বজাৰখন সেইখিনি প্ৰায় বহিছে তাৰপিছত বহুত দূৰলৈকে গৰু বজাৰেই বহিছে তাৰ পাছতহে আকৌ বেলেগ কাপোৰ কানি বয় বস্তু এয়া আদি বজাৰ বহিছে কেতিয়াবা সম্পূৰ্ণ ভিডিঅ'টো দিম বাৰু ব্লগ হিচাপে কিন্তু এইটো অকণমান দেখাই দিছোঁ আৰু বজাৰত সোমালোঁ বাৰু অকণমান সোমাই এয়া ওলাই আহিলোঁ কিবা এটা ল'ব লগা আছিলে ল'লোঁ আৰু এইফালে যি য'ত লাগে চব পায় আলনা বিচনা বা আৰু অন্য বেঞ্চ টেবুল যি লাগে আৰু সকলো পায় বহুত দূৰলৈকে বহে বজাৰখন সেই গৰু বজাৰখনৰ পৰা আহি এতিয়ালৈকে বজাৰ শেষ হোৱাই নাই এইফালে আপোন ঠাই পাই গ'লোহি কুৰুৱাবাহী বাইকখনৰ কিবা এটা ঠিক কৰি আছে কাৰণে মই অকণমান ৰৈ দিছোঁ অকণমান মিঠাই লৈ ল'লোঁ তিনিআলিতে মানে কুৰুৱাবাহীতে এয়া আমাৰ চাৰিআলি আৰু সেইখন আমাৰ দলংখন য'ত মানে আগৰ বহুত মনত পৰে আৰু আগতে ওলাই কৰি অহা বন্ধু বৰ্গৰ লগত সকলোৱে জানে আৰু সোণালী দিনৰ সোণালী স্মৃতি হৈ আছে এতিয়া দলংখন পাৰ হৈ আহিলোঁ পামগৈ আৰু বেছি নাই এয়া পাইছোঁহি আৰু দেই একদম মনটো ভাল লাগি আহিছে আৰু এয়া বিয়া মোৰ লগৰজনী আৰু বিয়াৰ ৰাস্তাটোৰ কাণতে এয়া মোৰ ঘৰ মাৰ ঘৰ কিমান ওচৰা-ওচৰি দেখিছেনে নহাকৈ পাৰি জানো নোৱাৰি এয়া ঘৰৰ পৰা অকণমান দেখাই দিলোঁ এইটো আমাৰ ভঁৰালটো এইফালে ঘৰটো অকণমান দেখাই দিছোঁ আৰু ভিডিঅ' আকাৰে সকলো দেখা সম্ভৱ নহয় বাৰু কিছুমান থাকিয়ে গ'ল দেখাবলৈ যিমানকণ পাৰ দেখাইছোঁ আৰু যিহেতু কিবা এটা কামতে গৈছোঁ সেইটো কাৰণে ইমানবোৰ মানে কণ্ট্ৰল কৰিবলৈ পৰাকৈ নাই আৰু যি এখন পাৰোঁ সেইকণকৈ দেখাইছোঁ কেনেকৈ থৈছে মোৰ মা দেউতাই মোৰ বাৰীখনৰ পা প্ৰতিপালনো কেনেকৈ লৈছে কৰিছে এইবিলাক কলত ঢুকা দি থোৱা আছে নহ'লে বতাহত যিহেতু পৰি যাব অকণমান শুৱলি আহিছে কলৰ ঘৰত মই এইফালে টহল দি আছোঁ গোটেই বাৰীত এইবিলাক নেমু গছ লাগিছে আৰু এতিয়া ছিজন আহিছেহে নেমু গছৰ এইফালে এজোপা আনাৰস এজোপাও আছে মায়ে ধৰিছে আৰু এইফালে বাবাই এয়া নেমু গছবিলাকত ঢুকা দি দিছে যিহেতু এইফালে বগাই আহিছে বহুত পুৰণি গছ এইবোৰ বছৰ পুৰণি সৰু তালৈকে আছে একদম তাৰ পৰা গোটেই বাৰী কাণটোলৈকে গোটেই নেমু আছে বিকিব দিলেতো বহুত বিকিব পাৰে কিন্তু আমাৰ তাতে ইমান দাম নাই যিটো চবৰে ঘৰতে থাকেই সেইবোৰ নেমু লাগিছে আৰু বতৰটো এটা কাল ধূপ লৈ আহিলে মানে আমি ধৰিবই নোৱাৰিলোঁ ইমানেই বৰষুণ দিলে শিলো পৰিছিলে শিল বৰষুণৰ সৈতে তামোলজোপা ভাগি থাকিলে তামোলজোপা লাগিছিলে কিন্তু ভাগি থাকিলে আৰু এইফালে মায়ে দিলে জলপান অকণমান খাবলৈ যিহেতু ৰাতিপুৱা ঘৰত একোৱে খাই যোৱা নাছিলোঁ অকণমান চাহ খাই গৈছিলোঁ তাৰপিছতে সেয়া কিবাতে কৈ মই খাই আছোঁ বহুত দিনৰ মূৰত খাইছোঁ মানে বহুত দিনৰ মূৰত মানে ঘৰত খাইছোঁ বহুত দিনৰ মূৰত বাৰু খাওঁ কেতিয়াবা কিন্তু ইয়াত জলপানটো খোৱা ইমান নহয় যিহেতু গাখীৰ চাখীৰ ঘৰত নাই আৰু কিনি অনা গাখীৰবিলাকো খাবলৈ বেয়া পানী ভাত নহয় এইফালে বিয়ালৈ ওলালোঁ
মাহঁতো ওলাইছে, চব ওলাইছে। এয়া ওলাই গৈ আহিছোঁ। আকৌ বিয়া ঘৰত আহি চাহ খাব লাগিলে, চাহ অকণ খাই ল'লোঁ। খাই লৈ অকণমান টহল দিলোঁ আৰু এইফালে ৰ'দটো দিছে এতিয়া ইমান ভাল লাগিছে দেখিবলৈ দেখিছে। নহ'লে ৰাতিপুৱাৰ পৰা ঘোপ মাৰি আছিলে, বতৰটো ইমান বেয়া হৈ আছিলে। এইফালে ইমান ওচৰা ওচৰিকৈ থাকি আমাক কইনাই হাই দিছে আৰু ৰ'দটোত যাতে মনটো ভাল লাগিলে। এইফালে খালোঁ ভাত আৰু মোৰ ইয়াত দেউতা দেই ফটো নেমাৰে, মই বোলো মাৰিবই লাগিব একপি। যেনে তেনে মাৰি ভিডিঅ' এটা কৰি লৈছোঁ আৰু। এইফালে জোঁৱায়েকে পাৰিছে তামোল, এয়া পাৰিলে বহুত নোৱাৰিছিলে বহুত দিবা চেষ্টা কৰি তাৰপিছত লাষ্টত পাৰিবগৈ পাৰিলে। আৰু এয়া শাহুৱেক জোঁৱায়েকে গোটেই তামোল বুটলি আছে ঘৰলৈ আনিবলৈ। আজি মোৰ লগৰজনী, এইটো মোৰ ভাগিন। আৰু এয়া লাষ্টত বিয়া চিয়া খাই ঘৰলৈ গুচি আহিলোঁ আৰু। যিটো একদম বেয়া সময় সেইকণ আৰু একদম মনটো বেয়া লাগে, যেন তেন কণ্ট্ৰল কৰি আহিছোঁ আৰু। এইফালে কুৰবাহী পোৱাৰ আগত এই ৰাস্তাখনৰ এই পথাৰখন সকলোৰে প্ৰিয়, সকলো আহে। আমিও আগতে আহোঁ টিউশ্যন বা এনেই অলপ ফুৰিব। আৰু এইফালে এইখন আমাৰ ধনশিৰি নৈ। এইখন নৈ আমাৰ ফালেও গৈছেগৈ ধনশিৰি। আৰু আমি আহোঁতে 4:30মান বাজিছে নেকি, 4:30-5টাত তেতিয়ালৈকে মানে বজাৰ ভঙাই নাভাঙে বাৰু, বহুত দেৰিলৈকে বজাৰ বহে। তাৰপিছত আহি ঘৰ আমাৰ পাওঁতে সন্ধিয়াই হ'ল। আৰু এয়া বস্তু দি পঠিয়ালে মায়ে। আৰু বহুত বস্তু আনিব লগা আছিলে, কিন্তু আনিবলৈ সুবিধা নাই যিহেতু বাইক লৈ গৈছিলোঁ। আৰু দুকপীমান ফটো আপোনালোকক দেখাই দিলোঁ। দিওঁ বোলে মাহঁতে সকলো দি পঠিয়াব পাৰে, কিন্তু আনিবলৈ আমাৰ নিজৰো সুবিধা নাই। কিন্তু কি কৰিব, উপায় নাই। গ'লোঁ, সোনকালে আহিলোগৈ আৰু আপোনালোকক অকণমান দেখালোঁ। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।